হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ আমাৰ ওচৰৰে ৰঙিয়াৰ মীনা বজাৰ। ইয়াত মানে মীনা বজাৰ চলিছে, আমি আজি তাকে চাম বুলি আহিছোঁ। বলক মোৰ লগতে আপোনালোককো দেখাই দিওঁ। এতিয়া আমি ইয়াৰ ভিতৰলৈ যাম। বলক আপোনালোকক মোৰ লগত দেখাওঁ একেলগে কেনে লাগিব। এইয়া সোমাই একেবাৰে চকৰি দেখা পাইছোঁ। আজি সেইটোত উঠিমেই আৰু বেলুন এইখন হৈছে ফুলৰ দোকান, ফুলীয়া ধুনীয়া লাগিছে একদম। পাতা নাই এইবিলাক সৰু চুলি। ঘোঁৰাত উঠিব আহিব পাৰে ইয়াত। ঘোঁৰাত উঠিলে 50 টকাকৈ ল'ব আপোনালোকৰ। ঘোঁৰা আছে, হৰিণা আছে, বাঘ আছে। বহুতকেইটা বস্তু আছে। আমি এতিয়া উঠিমেই সেইখনত। এইখনত বাচ্চাবিলাকে উঠিব পাৰে। এইখন ট্ৰেইনখন এতিয়া চলা নাই দিছে। এৰোপ্লেনো আছে নেকি? ট্ৰেইন চব 60 rupees। এইটো ট্ৰেইন, এৰোপ্লেন, এইখন ট্ৰেইনখন এতিয়া চলা নাই। পেচেঞ্জাৰ উঠি আছে বৰ্তমান। চম্পা পৰি আছে, পানী পৰি আছে, কিবা খাব পাই আছে। আমি এতিয়া উঠিম ইয়াত টিকট কাটি ল'ম 60 rupees। ইয়াত আমি দুটা টিকট কাটি ল'লোঁ 60 টকাকৈ 120 টকা। এই আমি টিকট লৈ ল'লোঁ দুটা। এতিয়া উঠিম ইয়াত। কিবা বেলেগ নেকি টিকেট কেইখন লওক। এতিয়া আমি ইয়াত আহিলোঁ, ইয়াত উঠিম আৰু এতিয়া। ফ্ৰণ্ট কেমেৰা দিয়া এটা উঠিব হেৰি কৰিব লাগিছিল যে।
বহুত ভাল লাগিল